আমাৰ অম্বুবাচী মহায়োগা 22 তাৰিখ 22 জুনৰ পৰা 26 জুনলৈ থাকিব। উক্ত সময়খিনিত আমি যাতে গুৱাহাটী মহানগৰীত যান বাহনটো সুচাৰুৰূপে চলাব পাৰোঁ, কোনো প্ৰব্লেম নোহোৱাকৈ গুৱাহাটীবাসীৰ, তাৰ কাৰণে আমি কিছুমান ৰেষ্ট্ৰিকশ্যন আনিব লগা হৈছে, বিশেষকৈ DG ৰোড, AT ৰোড আৰু MG ৰোডত। 26 জুন আবেলি 4 বজাৰ পৰা কামাখ্যা ফুট হিলছৰ পৰা ওপৰলৈ যান বাহন উঠিব নোৱাৰিব, এক্সেপ্ট যিখিনি আমাৰ আছে যে জিলা প্ৰশাসনৰ দ্বাৰা অনুমোদিত ফেৰিকাৰ কিছুমান থাকিব বা কামাখ্যা মন্দিৰ আৰু স্থানীয় বাসিন্দাৰ কিছু সংখ্যক বাহন আমি এলাউ কৰিম। এইখিনি বাহনৰ বাহিৰে বেলেগ বাহন কামাখ্যা ফুট হিলছৰ পৰা ওপৰলৈ নুঠিব। 26 জুন আবেলি 4 বজাৰ পৰা 26 তাৰিখ দুপৰীয়া 12 বজালৈ। নেক্সট কিছুমান আমি যিখিনি সামগ্ৰী, যিখিনি গুডছ কেৰিং ভেহিকুল থাকিব, গুডছ কেৰিং ভেহিকুলখিনি আমি বিশেষকৈ 22 তাৰিখ আবেলি একে টাইম 4 বজাৰ পৰা 26 তাৰিখ দুপৰীয়ালৈ আমাৰ MG ৰোড, AT ৰোড আৰু DG ৰোডত চলাচল বন্ধ থাকিব, এক্সেপ্ট যিহেতু কিছুমান সামগ্ৰী কঢ়িয়াব লাগে হ'ব, গতিকে আমি 3 হুইল যিটো ভেহিকুল আছে গুডছ কেৰিং ভেহিকুল, সেইটো আমি ৰাতি 12 বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈ এলাউ কৰিম। MG ৰোড, AT ৰোড আৰু DG ৰোড। বাকী সময়খিনিত MG ৰোড, DG ৰোড আৰু AT ৰোডত গুডছ কেৰিং ভেহিকুলখিনি বন্ধ থাকিব। কেৱল 3 হুইল যিখিনি গুডছ কেৰিং ভেহিকুল থাকিব সেইখিনি আমি নিশা 12 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ এলাউ কৰিম। নেক্সট যিখিনি আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট বাছ আহে ইয়াতে বা দূৰণিবতীয়া যিখিনি বাছ আমাৰ জালুকবাৰী হৈ সোমায়, উক্ত দিনকেইটাত এই বাছসমূহৰ চলাচল DG ৰোড, MG ৰোড আৰু AT ৰোডত বন্ধ থাকিব, ইনক্লুডিং ASTCৰ বহুত ইণ্টাৰ ডিষ্ট্ৰিক্ট বাছ জালুকবাৰী হৈ ভিতৰলৈ আহে। উক্ত দিনকেইটাত এই গাড়ীসমূহৰ চলাচল বন্ধ থাকিব, বিশেষকৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট আৰু দূৰণিবতীয়া যিখিনি বাছ আছে। যিখিনি ভক্ত লৈ গাড়ী ভৰলুমুখ ছাইডৰ পৰা যিখিনি টুৱাৰ্ডছ জালুকবাৰী যাব, তেখেতসকলে যিখিনি আমাৰ কামাখ্যা গেট আছে ফুট হিলছৰ ওচৰতে আমাৰ তাতে ইয়াৰমাৰ্ক কৰা থাকিব এলাইটিং পইণ্ট, তাত ড্ৰপ কৰি গাড়ীখিনি যাতে তেখেতসকলে লৈ যায় বৰিপাৰা ফিল্ডলৈ লৈ যায়, বা আমি আদাবাৰী বাছ ষ্টেণ্ডত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। বৰিপাৰা ফিল্ড, ঠিক বৰিপাৰা ফিল্ডখন অলপ ৰাস্তাৰ ছাইডতে আছে, অলপ সোমাই যাব লাগে, আমাৰ তাতে পাৰ্কিঙৰ এৰেঞ্জমেণ্ট আছে, প্লাছ আদাবাৰী বাছ ষ্টেণ্ড বা আদাবাৰী বাছ ষ্টেণ্ডৰ ওচৰত আমাৰ পাৰ্কিঙৰ ব্যৱস্থা থাকিব। মাজত যাতে মই ৰিকুৱেষ্ট কৰিম, মাজত যাতে আমাৰ যিখিনি ব্ৰিজ কনষ্ট্ৰাকশ্যন চলি আছে তাৰ যাতে ছাৰ্ভিচ লেনত কোনো ধৰণৰ গাড়ী পাৰ্কিং নকৰে। যিখিনি জালুকবাৰীৰ ছাইডৰ পৰা টুৱাৰ্ডছ ভৰলুমুখ আহিব তেখেতসকলে এনেকৈ কামাখ্যা গেটৰ তলৰ যিখিনি ফুট হিলছৰ আছে ইয়াৰমাৰ্ক প্লেচ এলাইটিং পইণ্ট, তাতে ড্ৰপ কৰি গাড়ীখিনি সোণাৰাম ফিল্ডলৈ আহিব আৰু সোণাৰাম ফিল্ডত পাৰ্ক কৰিব। যিটো আমাৰ নতুন ৰাস্তা আছে, আমাৰ যিটো নতুন ৰাস্তা এটা হৈছিলে, যিটো পাণ্ডু টেম্পল ঘাটৰ পৰা ত্ৰিনাথ মন্দিৰলৈ যিটো হৈছিলে, সেইটোত যান বাহন চলাচল নকৰিব। মানুহ অন ফুট আহিব, কাৰণ পাণ্ডু ঘাটত আমাৰ তাতে কেম্প থাকিব বা বেলেগ মানুহ আহিব পাৰে, অন ফুট আহিব, কিন্তু তাত যান বাহনৰ চলাচল নাথাকিব। মই ভাবোঁ যে এইখিনি যিখিনি আমি ৰেষ্ট্ৰিকশ্যন আনিছোঁ, এইখিনি যদি সকলোৱে আমাক সহায় কৰে মানি পেলাই, তেতিয়াহ'লে আমি সুন্দৰভাৱে চলাব পাৰিম। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ যাতে এই ৰেষ্ট্ৰিকশ্যনসমূহ মানি চলি আমাক যান বাহন সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। ধন্যবাদ।